এতিয়া মই বনাবলৈ লৈছোঁ চাওমিন। পিছবেলা নাস্তা মইনো চাওমিন কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আপোনালোকে নিশ্চয় চাব বুলি আশা থাকিল। চাওমিনৰ পেকেট এইটো আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া মই এইফালে দেখুৱাই দিম। এয়া মই পানী আগতীয়াকৈ গৰম কৰি উতলাই ল'লোঁ। উতলাই লোৱাৰ পিছত মই 1 চামুচ ৰিফাইন তেল দিম। আপোনালোকে মিঠাতেলো দিব পাৰিব, নাইতো ৰিফাইন তেলো দিব পাৰিব। 1 চামুচ মই উতলি থকা পানীখিনিত ৰিফাইন তেল দিছোঁ। তাৰপিছত মই অলপ নিমখ দিম। এয়া মই আধা চামুচ নিমখ দিছোঁ। এতিয়া মই এই চাওমিনখিনি দিম। দুটুকুৰাকৈ মই ভাঙি দিছোঁ। বহুত দীঘল দীঘল যে, সেইটো কাৰণে মই দুটুকুৰাকৈ ভাঙি দিছোঁ। খুব বেছি 6-7 মিনিটমান লাগিব। তাৰপিছত মই কাঢ়ি ল'ম। এতিয়া এনেকৈ অলপ সময় ৰাখি দিছোঁ। সিজিলে এয়া মই এতিয়া কাঢ়ি দিম। কাঢ়ি দিয়াৰ পিছত কি প্ৰচেছ কৰোঁ আপোনালোকক দেখুৱাইছোঁ। কৰি থৈছোঁ। এতিয়া মই পিঁয়াজখিনি আৰু ইয়াত মই কি দিবলৈ লৈছোঁ আপোনালোকক দেখুৱাইছোঁ। বন্ধাকবি, পিঁয়াজ আৰু জলকীয়া। এতিয়া মই পিঁয়াজখিনি দিছোঁ। আপোনালোকে চাওমিনখিনি সিজোৱাৰ পিছত আপোনালোকে কৰিব ঠাণ্ডা পানীয়ে ধুই দিব। এনেকুৱা জালি লগা খৰাহী নাইতো এনেকুৱা থালি এখনত বাট লগা আপোনালোকে ধুই ল'ব। ঠাণ্ডা পানীয়ে ধুই ল'ব। ধুই লোৱাৰ পিছত এয়া দেখিছে নহয় কি ধুনীয়া এডাল এডাল হৈ যাব। নহ'লে আপোনালোকৰ চাওমিনখিনি চপৰা মাৰি লদা মাৰি যাব। সেইটো কাৰণে আপোনালোকে ঠাণ্ডা পানীয়ে ধুই ল'ব ধুনীয়াকৈ। এতিয়া মই বন্ধাকবিখিনি দি দিছোঁ। এইখিনি বেছিকৈ নাভাজিব, অলপ আধা কেঁচাকৈ ৰাখিব। আপোনালোকে ফাষ্টফুডত গৈ কিনি খায়গৈ, কিন্তু ঘৰত আপোনালোকে সহজ উপায়ে বনাই খাব পাৰিব। একেবাৰে কম উপায়ত সহজতে। বন্ধাকবিখিনি এনেকৈ আধা কেঁচাকৈ ভাজি ল'ব। বন্ধাকবিখিনি এনেকৈ মই ভাজি লৈছোঁ। এতিয়া মই চাওমিনখিনি দিছোঁ।
মই সয়া চচ 1 চামুচ দিছোঁ আৰু আধা চামুচ দিছোঁ। এতিয়া মই টমাটো চচ দিছোঁ। একেবাৰে সহজ উপায়, আপোনালোকে নিশ্চয় ঘৰতে পটাপট বনাই খাব পাৰিব। মই নিমখ আধা চামুচ দিছোঁ। প্ৰথমতে বইল কৰোঁতে মই নিমখ অলপ দিয়াই আছিলে। লাষ্টত আপোনালোকে নিমখ দিব, প্ৰথমতে বেছিকৈ নিমখ নিদিব, কম নিমখ দিব। মই কথা কোৱাবিলাক বৰ বেছি শুধৰণিকৈ ক'ব পৰা নাই, সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো চাই নিজে বুজি ল'ব। দেখিলে নহয় কিমান ধুনীয়া বনিলে। আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীবিলাকক ঘৰৰ সকলো সদস্যই ধুনীয়াকৈ বনাই খাব পাৰিব। মই কণী দুটা ভাজি লৈছোঁ। আপোনালোকে চাওমিন বনালে কণীও দিব পাৰিব আৰু কণী নিদিয়াকৈও খাব পাৰিব আপোনালোকে। মই সোৱাদৰ বাবে আমাৰ ঘৰৰ মাইনা দুটাই খাই ভাল পায়তো, সেইটো কাৰণে মই এই কণী দুটা দি দিছোঁ। কণী খাই ভাল পোৱাৰ কাৰণে মই চাওমিনৰ ওপৰতে মই কণী দুটা ভাজি দিছোঁ। আপোনালোকে দিও খাব পাৰে, কণী নিদিয়াকৈও বনাই খাব পাৰে। যিবিলাকে মাছ মাংস নাখায় সেইবিলাকে এনেকৈ বনাই খাব, আৰু যিবিলাকে মাছ মাংস খায়, কণী খায়, সেইবিলাকে কণী দি পিনি ধুনীয়াকৈ বনাই খাব পাৰিব। একেবাৰে সহজ উপায় বনাবলৈ। প্ৰতিমা ৰচৰী চেনেলটোত আপোনালোকে অলপ ছাপোৰ্ট কৰিব, আপোনালোকৰ ওপৰত মই আশা থাকিল। আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ধন্যবাদ। মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় জনাব। বেয়া বেয়া কমেণ্ট নকৰিব। আপোনালোকে মোৰ কথা বুজি নাপালেও নিশ্চয় ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় বুজি পাব, মোৰ আশা থাকিল। আজিলৈ ধন্যবাদ।